ছবি আঁকিবলৈ নিজৰ ধৈৰ্য থাকিব লাগিব ছবি আঁকিবলৈ নমস্কাৰ স্বাগতম জনাইছোঁ মিতালী চহৰীয়াৰ ইউটিউব চেনেললৈ আৰু আজি মই আছোঁ এখন ভাল লগা ঠাইত আচলতে আমাৰ গাঁৱৰে এজন বহুত ভাল আৰ্টিষ্ট হয় আচলতে আমাৰ গাঁওখনৰ বহুত প্ৰতিভা আছে আৰু লাহে লাহে মই আপোনালোকৰ আগত দেখুৱাবলৈ মই চেষ্টা কৰিম আমাৰ গাঁৱৰ প্ৰতিভাসমূহ আচলতে কিহত নাই বুলি ক'লেও ভুল হ'ব গতিকে আজি মই এজন আমাৰ ধুনীয়া আৰ্টিষ্ট হয় আৰু বহুত ভাল ল'ৰা পঢ়াটো মেট্ৰিকতো ষ্টাৰ পাইছিলে আৰু হায়াৰ ছেকেণ্ডেৰীটো পাইছিলে ন হায়াৰ ছেকেণ্ডেৰীটো ষ্টাৰ পাইছিলে আৰু সেই ল'ৰাজন হৈছে আমাৰ মৰমৰ যোগেশ ভাইটি মোৰ মৰমৰ যোগেশ ভাইটি আৰু মই আপোনালোকক দেখাম তেখেতে কেনেধৰণে আৰ্ট কৰে পেঞ্চিল আৰ্ট কৰে আৰু তেখেতে কেনেধৰণে আৰ্ট কৰি কিনে ৰাখিছে আৰু আৰ্ট কৰাৰ কেনেকুৱা ছিষ্টেম তেখেতে আপোনালোকক অৱগত কৰাব লৈছোঁ আমাৰ যোগেশে আৰ্ট কৰা কেইখনমান পেঞ্চিল আৰ্টৰ পিকচাৰ অকণমান গ্লাছৰ পোহৰ পৰাৰ কাৰণে এনেকুৱা হৈছে ধুনীয়া পিকচাৰ ই নিজকে নিজে আৰ্ট কৰিছে এইটো এয়া ধুনীয়া আৰ্ট এয়া ধোনীক আঁকিবলৈ চাইছে ধোনী ইমান ধুনীয়াকৈ আঁকিছে মহেন্দ্ৰ সিং ধোনী আমাৰ সকলোৰে মৰমৰ ক্ৰিকেটাৰ আৰু এইটো ধুনীয়া বাৰ্ড ধুনীয়া পৰিৱেশ আচলতে আৰু এতিয়া তেখেতে প্ৰফেশ্যনেল আৰ্ট কৰে আৰু এয়া হৈছে আমাৰ মৰমৰ ভাইটি যোগেশ আৰু হিয়াৰ মই আৰ্টৰ টেবুলখন আপোনালোকক দেখুৱাইছোঁ এইখন হৈছে তাৰ টেবুলখন আৰু দেখিছে ইমান ধুনীয়া ধুনীয়া কিতাপো লগত ৰাখি থৈ দিছে মানে আৰ্ট কৰি যেতিয়া আমনি লাগে তাৰপিছত এয়া কিতাপ মানে কিতাপ পঢ়া এইখন ধুনীয়া কিতাপ ৰাখি থৈ দিছে মোৰো এটা সপোন আছে বহুত ভাল কিতাপ আৰু এখন আছে অৰণ্যাটোৰ ভ্ৰমণ কথা পঢ়িছেনে এইখন মোৰো এটা সপোন আছে পঢ়ি আছে আৰু এইখন পঢ়া নাই এতিয়ালৈকে আৰু তেখেতে অকণমান দেখাব গতিকে চাই থাকিব আৰু আৰ্ট কৰিব লৈছে এজনী ধুনীয়া মৰম লগা ছোৱালী একদম ছোৱালীজনী ওলাই আহোঁকৈ আছে পিকচাৰৰ পৰা কমপ্লিট হোৱা নাই একচুৱেলি আঁকি আছে আৰু এইজনী হৈছে ছোৱালীজনীক আঁকিব এতিয়া বেছিক কিবা কথা আছে নেকি কি পেঞ্চিলেৰে আমি বেছিক আৰ্ট কৰিব লাগিলে কি পেঞ্চিল ইউজ কৰিম বা এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি এইটো হৈছে পেঞ্চিল বক্স ইয়াতে এইবিলাক পেঞ্চিল থৈ দিয়া আছে বিভিন্ন ধৰণৰ পেঞ্চিল আচলতে এইবিলাক আৰ্ট কৰা পেঞ্চিল হয় ইয়াতে নাম্বাৰ থাকে চাগে ন নাম্বাৰ আপোনাৰ 2HB পৰা আপোনাৰ 8B লৈ আছে এটা সকলোবিলাক কালাৰ কিছুমান মিডিয়াম আছে কিছুমান ডাৰ্ক আছে বেছি ধৰ তাৰ এতিয়া আমাৰ স্কিন কিছুমান ধৰ ডাৰ্ক হয় কিছুমান পাতল হয় চুলিৰ কাৰণে আমি 8B ইউজ কৰোঁ বা 7B ইউজ কৰোঁ কিন্তু আমাৰ যেনিবা স্কিনৰ কাৰণে আমাৰ 2B 3B হাইষ্ট আমাৰ 4B মানলৈ ইউজ হয় গোটেইবিলাক পেঞ্চিল আমাৰ ইয়াত ইউজ নহয় কিছুমান চকুৰ কাৰণে আমি যেনিবা 5B 4B বা 8B ইউজ কৰিব পাৰোঁ চুলিৰ কাৰণে 8B ডাৰ্কখিনি ইউজ কৰোঁ ফাৰ্ষ্ট আমি কৰিলোঁ আমি HB আমাৰ গোটেইখিনি লেয়াৰটো কৰিলোঁ আৰু ফাৰ্ষ্ট লেয়াৰ তাৰপিছত আমি তাৰ ওপৰত যিখিনি ডাৰ্ক থাকে তাত 2B 3B বা 4B এনেকৈ ইউজ কৰোঁ বা বেছি ডাৰ্ক তাতকৈ বেছি ডাৰ্ক থাকিলে চুলি আমি 8B ইউজ কৰিব পাৰোঁ বা চুলি যেতিয়া ডাৰ্ক কিছুমান থাকে বা কিছুমান লাইট থাকে তেতিয়া আমি তাত 8B পেঞ্চিল ইউজ কৰোঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পেঞ্চিল ইউজ কৰিব লাগে বিভিন্ন ধৰণৰ পেঞ্চিল ইউজ কৰিব লাগে আচলতে আৰ্ট এটা ইমান ধুনীয়া কলা বহুত ভাল লাগে মোৰতো একদম বহুতেই প্ৰিয় আৰ্ট মই সেইকাৰণে মানে আহিলোঁ এবাৰ যোগেশৰ ওচৰলৈ তাৰ হাতৰ পৰশৰ মানে দেখুৱাবৰ কাৰণে আপোনালোকৰ হাতৰ পৰশত ইমান ধুনীয়া ধুনীয়া সৃষ্টি আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিলোঁ গতিকে চাই থাকিব ইমান ধুনীয়া আৰ্ট কৰিছে যোগেশে নিজে কৰা নহয় তেখেতে শিকায়ো আমাৰ যদি চিপাজাৰ অঞ্চলৰ কোনোবা ইচ্ছুক ল'ৰা ছোৱালী আছে তেখেতসকলে যোগেশৰ লগত যোগাযোগ কৰিব পাৰে যোগেশৰ স্কুল আছে ন তোমাৰ মোৰ নিজাকে নাই মোৰ
মই শিকিছিলোঁ জেটি ফাইন আৰ্ট স্কুল ৰাবান্ধাত আছে। মোৰ স্কুলৰ আছে আমাৰ লিয়াকত আলি ছাৰ হয়। মই তাত শিকিছিলোঁ, শিকি উঠি তাৰ পৰা মই তাত তেওঁৰ লগতে মই এতিয়া কাম কৰি আছোঁ। কি স্কুল? ফাইন আৰ্ট? জেটি ফাইন আৰ্ট স্কুলখনৰ নাম। এতিয়া তেওঁৰ পৰা শিকিছোঁ, আকৌ তেওঁৰ লগতে এতিয়া কাম কৰি আছোঁ। তেওঁৰ পৰা কিছু কথা শিকিও আছোঁ। তেনেকৈ চলি আছে আৰু আপোনালোকে যদি ইচ্ছা কৰে চিপাঝাৰত আছে জেউতি ফাইন আৰ্ট, তাত শিকায়, এওঁলোকে শিকায়। ছানডে ছেটাৰডে কিবা কথা আছে নেকি? আমাৰ ছেটাৰডে 12:30 পৰা হয়। আমাৰ 2টা গ্ৰুপত ক্লাছ হয়। শনিবাৰ আমাৰ এ গ্ৰুপৰ ক্লাছ হয় আপোনাৰ 12:30 পৰা 2টা বজালৈ, আৰু বি গ্ৰুপ হয় 8টাৰ পৰা 4:30লৈ, 4টা বজালৈ হয়। আৰু আপোনাৰ দেওবাৰে হয়, ৰবিবাৰে মৰ্ণিং 8:30 পৰা 10টালৈ এ গ্ৰুপ হয়, আৰু বি গ্ৰুপ হয় আপোনাৰ 10:30 পৰা 12টা বজালৈ ক্লাছ হয়। মানে 2টা গ্ৰুপত এনেকৈ শিকায়। আপোনালোকে যদি সুবিধা ধৰ ৰাতিপুৱা 8টাত আহিব অসুবিধা হয়, সেইবিলাকত আমাৰ 10:30 পৰা ক্লাছ কৰা হয়। বা কিছুমানৰ যেনিবা ৰাতিপুৱা সুবিধা থাকে, ৰাতিপুৱা ক্লাছত আহে, আমি 2টা গ্ৰুপত ক্লাছ কৰা হয়। আৰু আমাৰ বিজুলীবাৰীত এখন স্কুল আছে ক্ৰিয়েটিভ ফাইন আৰ্ট, তাত আমাৰ অকল বৰ্তমান ছানডে হৈ আছে। নেক্সট আমি সুবিধা পালে আমি 2টা বাৰ লৈ ল'ম ক্লাছটো। যদি ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকে কমেণ্টত জনাব। আপোনালোকে মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক লিংক দিম বা মই নাম্বাৰ দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব যদি আপোনালোক শিকিবলৈ আগ্ৰহী হয়। আৰু ইমান ধুনীয়া সেইটো কালাৰটো, গ্ৰীণ কালাৰটো, সেইটো যে গ্ৰীণ কালাৰটো পাতটো কেনেকৈ বনাইছা? একদম চকৰ নিচিনা মানে বস্তুটো উঠি যায়। এইটো কৰাৰ পিছত মানে স্প্ৰে মাৰিব লাগে। তেনেকৈ লাৰি দিলে উঠি আহিব চকৰ নিচিনা। কি কালাৰ বুলি কয় এইটো? চফ্ট পেষ্টেল বুলি কয়। চফ্ট পেষ্টেল, একদম চফ্ট মানে এইটো চফ্ট পেষ্টেল। চফ্ট পেষ্টেল একদম মানে চকৰ নিচিনা গুড়া। আমি কৰি দিয়াৰ পিছত যদি মুচি দিওঁ উঠি আহিব। এইটো কৰাৰ পিছত আমি এটা স্প্ৰে ইউজ কৰিব লাগে। স্প্ৰে ইউজ কৰিলে তাৰমানে এনেকুৱা হয়। আৰু এইখনে হৈছে সেইটো চফ্ট পেষ্টেলেৰে কৰা আৰ্ট। আচলতে মইতো ভাবিছিলোঁ পিকচাৰ তুলি আনি কিনে এনেকৈ বান্ধাই থৈছে নেকি, তেনেকুৱা নহয়, এইটো আৰ্ট কৰা হয়। দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ আৰ্ট কৰিছে। আৰ্টেৰে ইমান ধুনীয়া শ্বেপ দিব পাৰি, ইমান ধুনীয়া এটা সৃষ্টি। আৰু এয়া হৈছে পেঞ্চিল কালাৰ। আৰু মোৰ পৰা পেঞ্চিলটো বহুত ভাল, কিন্তু মানে এই প্ৰফেশ্যন হিচাপে ল'লে পেঞ্চিলটো ঠিক নহয়, মানে মিক্স নহয় কালাৰটো। এখন ছবি এখন নহয়, এখন কাগজ এনেই এনেকুৱা বৰ্ড হেৰি মাৰ্জিন কিবা লয় ন এনেই আঁকাৰ কাৰণে? মানে হেৰি এখন মই এইটো মাত্ৰ মই এতিয়া এনেকৈ আঁকিলি যাতে হেৰি হৈ নাযায়, মানে এই আমাৰ ডাইৰেক্ট হাৰ্ডবোৰ্ড লৈ কাগজখন এনেকৈ ওলাই যায়। এনেকৈ ভাজ কৰিলে বেয়া হৈ যায়। এইটো মই এতিয়া ভাজ কৰিলোঁ মানে কাগজখনৰ লগত সেইকাৰণে মই এখন লৈ আছোঁ। এনেই মই এটা অৰ্ডাৰ কৰিছোঁ, এনেকুৱা ডাঙৰ হেৰি এটা অৰ্ডাৰ কৰিছোঁ। আৰু এয়া যোগেশ মানে সি নিজকে নিজে আৰ্ট কৰিছে। আৰু এইটো কি পেঞ্চিল আছিলে? এয়া মোৰ ব্ৰাছটো কালাৰ হয় পেঞ্চিল, ব্ৰাছটো কালাৰ পেঞ্চিলেৰে আৰ্ট কৰিছে। এয়া নিজকে নিজে আৰ্ট কৰিছে ইমান সুন্দৰভাৱে, নিখুঁত মানে একদম নিখুঁত আৰ্ট কৰিছে। কেমেলটো মানে সেইটো ইমান মানে স্মুথ নহয়। তাৰপিছত মই ইউজ কৰিলোঁ আউটলাইনো বেয়া নহয়, আউটলাইন মানে জেনেৰেল ইউজৰ কাৰণে ভাল। কিন্তু মানে আউটলাইনত তেনেকুৱা হয়, ফটোটো আঁকাৰ পিছত মানে শ্বাইনিংটো বেছি আহে। তাৰপিছত লাষ্ট মই HM দি পেলাই এটা আছে, সেইটো আনিলোঁ। সেইটো পেঞ্চিল বহুত ভাল পেঞ্চিল আছিল, কিন্তু মই লাষ্ট মানে ফেবাৰ কাষ্টেলটো মোৰ এটা ইচ্ছা আছিল, সেইটো পেঞ্চিল আনাৰ। ফেবাৰ কাষ্টেল পেঞ্চিলটো আনাৰ এটা বহুত ইচ্ছা আছিল, সেইটো দামো অলপ বেছি কৰে। লাষ্ট মই এইটো আনিলোঁ। বৰ্তমান এইটো কৰিছোঁ, এইটো বহুত ভাল পেঞ্চিল হয়। এইটো আৰু ইয়াৰ সৰু ছেট এটা পোৱা যায়, এইটো যেনিবা আপোনাৰ 800 মান আহিব দাম। মই ঘৰত আনিছোঁ বাৰু, ঘৰত 500 টকা আছিলে। তাৰপিছত অনলাইনো আনিব পাৰি। অনলাইন মানে এইটো এনেই দাম 800 মান পৰে। ইয়াৰ সৰু এটা পায়, এইটো যেনিবা মোৰ 12ডাল পেঞ্চিল আছে, সৰুটো 6ডাল থাকে, 6ডাল আপোনাৰ 400 মান আহিব, 340 মান টকা বোলে অনলাইন। অফলাইনটো আমাৰ ইয়াত চিপত পোৱা নাযায়, অনলাইনে আনিব লাগিব। আৰু এয়া হৈছে অৰ্ডাৰ, এয়া ন অৰ্ডাৰৰ পিকচাৰ এয়া আৰ্ট কৰি আছে মানে। আৰু আপোনালোকে যদি কোনোবাই ইচ্ছা কৰে এনেকৈ আৰ্ট দেখাই নিজকে এনেকৈ আৰ্ট কৰাই কিনে ৰাখিব বিচাৰে, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। মই লিংকত কণ্টেক্ট নাম্বাৰ দিম বা যোগাযোগ কৰাৰ সুবিধা দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব।
দেখুৱালোঁ ইমান ধুনীয়াকৈ আৰ্ট কৰিছে আচলতে এইটো আৰম্ভ কৰি আছে ইয়াৰ কমপ্লিট হোৱা নাই কেইদিন লাগে এটা আৰ্ট কমপ্লিট হ'ব লাগিলে বৰ্তমান এইটো 12 ঘণ্টামান লাগিলে মানে স্মুথ কৰিব লাগেতো স্কিনটো মানে ফাৰ্ষ্ট এইচ-বি কৰিলোঁ তাৰপিছত এতিয়া চকুৰ ভুচুগিলা মই 2B আৰু 3B ইউজ কৰিছোঁ আৰু যেতিয়া চকুৰ মণিকেইটা বেছি ডাৰ্ক কৰিব লাগে তাত 5B ইউজ কৰিছোঁ 5B আছে লগত 3B আছে তাত এনে আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈ 12 ঘণ্টামান লাগি মই টাইম দিছোঁ আৰু চকুখনত তাতে ভাল হয় যিমানে টাইম দিয়া যায় সিমানে স্মুথ হ'ব ভাল হ'ব ছোৱালী এজনী ধুনীয়া ছোৱালী আপোনালোকক দেখুৱালোঁ আমাৰ সুন্দৰ প্ৰতিভাৰ অধিকাৰী যোগেশৰ কিছু আৰ্ট আমাৰ ভাইটি আৰু আপোনালোকক লিংকো দিম তেখেতৰ স্কুল আছে স্কুলত আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক আৰ্ট শিকাবলৈ বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিলে হ'ল আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু আপোনালোকে নিজেও যদি ইচ্ছা কৰে তেতিয়াহ'লে আৰ্ট কৰিবলৈ এনেকৈ শিকিবলৈ পাৰে আৰু সেনেকৈ এনেদৰে তেখেতে ইউজ কৰি আৰ্ট কৰি আছে পেঞ্চিল আছে ব্ৰাছ আছে আচলতে বহুতখিনি বস্তু লাগে আৰ্ট কৰিবৰ কাৰণে ইয়াতে মই যিমানখিনি সম্ভৱ হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ দেখুৱালোঁ আমাৰ যোগেশে আৰ্ট কৰি থকা সুন্দৰ ফটোখন লগতে সি আৰ্ট কৰা গোটেইখিনি বস্তু দেখুৱালোঁ আৰু কেনেধৰণে আৰ্ট কৰি আছে কি পেঞ্চিল লাগিব আৰ্ট কৰিবলৈ কি পেঞ্চিল লাগে আৰু আৰ্ট কৰিব খুজিলে আচলতে আমি বেছিক যদি আমি আৰ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে কি বস্তুৰ প্ৰতি আমি ধ্যান দিব লাগিব বা কিখিনি আমি গুৰুত্ব দিব লাগিব এতিয়া আমি ফাৰ্ষ্ট ছবি আঁকিবলৈ নিজৰ ধৈৰ্য থাকিব লাগিব ছবি আঁকিবলৈ গ'লে যেনিবা মই আঁকিম বুলি ভাবিলে নহয় তাৰ কাৰণে প্ৰেক্টিচ লাগিব প্ৰেক্টিচ নকৰিলে কিন্তু ছবি আকৌ আমি ভাবিব নোৱাৰোঁ প্ৰেক্টিচ হ'ব কাৰণে আমি ৰেগুলাৰ প্ৰেক্টিচ লাগিব ছবিৰ কাৰণে সদায় প্ৰেক্টিচ কৰি ধৈৰ্য লাগিব ধৈৰ্য নোহোৱাকৈ বোলে দুমিৰি আঁকিলোঁ মই উঠি গ'লোঁ আকৌ নাই আকৌ দুমিৰি আহি গৈছে তেনেকৈ নহয় একেলগে কিছু সময় মানে ছবি আঁকিবৰ কাৰণে ধৈৰ্য থাকিলেহে ছবি এখন আঁকাটো সম্ভৱ হ'ব আৰু আমি বেছিক কি গুৰুত্ব দিব লাগিব মানে কালাৰত গুৰুত্ব দিব লাগে ছবিটো ভাল হৈছে বেয়া ছবি এটা হ'ল ছবিটো যেতিয়া আমি লাইট আছে পোহৰ পৰিব ছায়া পৰিব আমি সেই গোটেইবিলাক চাব লাগিব এতিয়া যেনিবা এটা লাইটৰ মুখত যদি আমি এটা কাপ এটা থৈ দিওঁ কাপটোত কোন চাইডে পোহৰটো পৰিব কোন চাইডে ছায়াটোৰ পোহৰটো লাইটটো থকাৰ বিপৰীত চাইডে আমাৰ ছায়াটো পৰিব গতিকে আমি তাত ছায়া পোহৰ গোটাইখিনি আমি গুৰুত্ব দিব লাগিব তাৰপিছত আমি কাপটো আঁকিলে সেইটো ছবি নহয় আমাৰ তাত যিখিনি পোহৰ পৰিছে বা যিখিনি ছায়া পৰিছে গোটেইখিনি আমি দেখুৱাব পাৰিলে সেইটো ছবি হ'ব বেছিক এখন আমি ছবি আঁকিবৰ কাৰণে কি প্ৰয়োজন হয় বা কেনেদৰে আমি এখন বেছিক ছবি আঁকিব পাৰোঁ বা ছবি আঁকিবলৈ আমাক কিহৰ প্ৰয়োজন হয় ধৈৰ্য লাগিব বুলি কৈছে ছবি এখন আঁকিব বা ছবি আঁকিবলৈ আমি চেষ্টা কৰিলে আমাৰ ধৈৰ্য শক্তি থকাটো খুবেই প্ৰয়োজন ছবি যদি আঁকিব বিচাৰোঁ মানে আৰ্ট হিচাপে আমি যদি গুৰুত্ব দি সহকাৰে লওঁ এনে জেনেৰেল নহয় যেনিবা যদি আমি আৰ্ট আৰ্ট কৰিম বুলি এনেকুৱা এটা ভাৱ হয় তেতিয়াহ'লে ধৈৰ্য নিশ্চয় থাকিব লাগিব ধুনীয়াকৈ বুজাই দিলে আৰু আমি দেখালোৱে যোগেশৰ ধুনীয়া আৰ্টখিনি যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব কাৰণ এনেকুৱা প্ৰতিভা আগবাঢ়ি যাব লাগে এনেকুৱা প্ৰতিভাসমূহ বিকাশ হ'ব লাগে বহুত ধুনীয়া আৰ্ট কৰে সেই হেতুকে মই ভাবিছোঁ আমাৰ গাঁৱৰ গৌৰৱ আচলতে ইমান ধুনীয়া আৰ্ট কৰা প্ৰতিভা আমাৰ গাঁৱত আছে আচলতে আমাৰ গাঁওখনত বহুত প্ৰতিভা আছে মই ভৱিষ্যতলৈ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আমাৰ গাঁৱৰ প্ৰতিভাসমূহ গতিকে ভিডিঅ'টিৰ লগত বা চেনেলটিৰ লগত আপোনালোকে সংযুক্ত হৈ থাকিব দেখিব পাৰিব নতুন ভিডিঅ' নতুন ৰসৰ গতিকে আজিলৈ এইখিনিতে মই মিতালীয়ে বিদায় লৈছোঁ অন্য নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে চাই থাকিব মিতালী ইউটিউব চেনেল আজিলৈ বিদায় লৈছোঁ বাই বাই